প্ৰচাৰ কিমান আগবাঢ়িছে চলিছে একদম মানে প্ৰচাৰটো মিনিমাম 60% হৈ গ'ল আমাৰ। কোনটো সমষ্টি আপুনি ঘূৰিলে? আমি ধেমাজি ঘূৰিলোঁ, লখিমপুৰ সমষ্টি আৰু চিচি বৰগাঁও আৰু জোনাই। কেনেকুৱা একদম বঢ়িয়া। কিমান আশাবাদী? 100%। 10টো নকওঁ আৰু 10টো কেইদিনমান পিছত ক'ম। 110%। এতিয়া পূৰা 100%। আজি ক'ত প্ৰচাৰ? আজি আমি জোনাইতে কিছু অংশত মানে প্ৰচাৰ থাকি গৈছিলে, সেইটো জেগাত আহিছোঁ য'ত নেকি আমাৰ পুৰণা মামৰখোৱা সাংসদে মানে ঢুকি পোৱা নাই, সেইটো জেগাত গৈছোঁ। উন্নয়নৰ কথা কোৱা যোনজন সাংসদ গম পাব, তেখেতটো সাংসদ বুলি বেছি নহয়, তেখেত মেনেজ মাষ্টৰহে এজন, যাকে তাকে মেনেজ কৰি ফুৰে আৰু। আজি তেখেতৰ হৈ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই ক'ব বিচাৰে নিজৰ জেগাত কৰি লওক না। প্ৰথমত নিজৰ ঘৰখন ঠিক কৰি লওক, নিজেই জিকিব না হাৰিব হৈ আছে আৰু লোককে জিকাবৰ কাৰণে ইয়াত আহে, যোনটো বস্তু মামৰে খালে। মই ফুল একদম টিপটপ। দাদা লখিমপুৰ লোক সমষ্টিত নখন এইটো আৰু সুধে নেকি? এইটো প্ৰশ্ন বেলেগটো সোধ নাই। উন্নয়নৰমূলক বিধানসভা, লোকসভা, মই 4খন গ'লোঁ। এই 4খনত মানে সাংসদ ডাঙৰীয়াই কিবা উন্নয়ন কৰা, কিবা আপোনাৰ দৃষ্টিগোচৰ আপোনালোকে কিছুমান সেইদিনাখন মই ভৈয়াম বেলগুৰি আপোনালোকক দেখালোঁ দেই, আৰু কিছু জেগা নিউজত দেখাই আছে য'ত নেকি ৰাস্তা, যি ৰাস্তা কেনেকুৱা উন্নয়নৰ কথা গান গাই থাকে। যদি উন্নয়নে হৈছে সেইবিলাকতো আজি একদম মানে পিৰে গাড়ী দৌৰিব লাগিছিলে, খোজকাঢ়িব নালাগিছিলে, হয় না নহয়? তেতিয়াহে উন্নয়ন। তাৰ ঘৰৰ পৰা বেছি দূৰ নহয় এইটো গাঁৱটো 5 কিলোমিটাৰহে দূৰ। আৰু উন্নয়নৰ কথা কৈ আছে তেখেতৰ ঘৰ চিলাপথাৰত, ঠিক আছে, ছায়েন্স কলেজৰ ইফালে। তেখেতৰ ঘৰৰ ৰাস্তাটো চাবচোন কিমান উন্নয়ন হৈছে। আপোনালোকে কেতিয়াবা গৈ কিনি চাবচোন, তাৰ ৰাইজক সুধিব ৰাস্তাৰ কি অৱস্থা। নিজৰ চোতালৰ ৰাস্তাই বনাব নোৱাৰা মানুহ কি উন্নয়নৰ কথা? চিলাপথাৰত কি নাই? MLA আছে নাই না MP নাই? চিলাপথাৰৰ ৰাস্তাবিলাক চাবচোন, কি অৱস্থা। এইটো উন্নয়নৰ গান গাই থাকিলে হ'ব নেকি? কেৱল হোৰ্ডিং, বেনাৰ, কিবা অগৰম বগৰম চপাই কিনে একদম পাব্লিচিটি দি থাকিলে অকল উন্নয়নৰ নাম নহয়। উন্নয়ন কৰিব হ'লে কামো কৰিব লাগিব ন, হয় নে নহয়? এনে ঢকুৱাখানা সদী পাব বুলি আশা আছে নেকি? ফুল আশা আছে, কিয় নাই? প্ৰধান বৰাই আজি আমাৰ জনগোষ্ঠীৰ কাৰণে কিবা মাত মাতিছে নেকি? আমাৰ মিচিং মোৰ ভাই বন্ধুৰ কাৰণে মাত মাতিছে নেকি? আজি বড়োৰ কাৰণে মাত মাতিছে নেকি? মই মাত মাতিম তেখেতলোকৰ কাৰণে। প্ৰধানক আমাৰ মিচিং ভাই ককাইসকলে কিয় ভোট দিব? কেতিয়াবা এই মিচিঙৰ যোনটো সমস্যা, 6 চিডুলৰ সমস্যা কেতিয়াবা মাত মাতি পাইছে নেকি তেখেতে? কেতিয়াবা মিডিয়া দি কৈ পাইছে নেকি মিচিঙক 6 চিডুল লাগে, মিচিং অট'নমাছ 6 চিডুল হ'ব লাগে বুলি কেতিয়াবা কৈ পাইছে নেকি? ভুলতো নকয়। এইটো মই ক'ম, মই একদম ডাইৰেক্টকৈ ক'ম। মই সদায় কৈ থাকিম, ন' 6 চিডুল ন' ৰেছ মিচিং অট'নমাছ যেতিয়ালৈকে নহয় তেতিয়ালৈকে। হাৰক জিকক এইটো ডাঙৰ কথা নহয়, সদায় মই মাত মাতি যাম 6 চিডুল হ'ব লাগে মিচিং অট'নমাছ। মোক কিয় নিদিব? মিচিং ভাই বন্ধুসকলে কিয় নিদিব? তেখেতক কিয় দিব? তেখেতে একো মাতে মাতা নাই। আমাৰ জাতিৰ কাৰণে কি মাত মাতিছে তেখেতে? বড়ো কাউন্সিলৰ আজিলৈকে ইলেকশ্যনৰ কথাই নকয় তেখেতক বড়ো মানুহে কি ভোট দিব? মিচিং মানুহে কিয় ভোট দিব তেখেতক? আগন্তুক আপোনাৰ নিৰ্বাচনৰ কিবা দিনটোৰ প্ৰস্তুতি কৰা হৈছে নেকি? বা কোনটো সমষ্টিত অহাকালিৰ পৰা ঘূৰিব, এনেধৰণৰ কিবা কাৰ্যসূচী? কালি আমি আৰু এবাৰ কিবাত যাম, ধেমাজি সমষ্টি একদম বৰ্ডাৰ এৰিয়াত যাম, আৰু ঢকুৱাখানাত অকণমান কাজ কৰিম তাতে দুটা। আপুনি যদি জয়যুক্ত হয়, তেখেতলোকে কি কাম কৰা নাই সেইবিলাক কাম কৰিম। তেখেতলোকে কি মাত মাতা নাই? জাতিৰ কাৰণে কোন জাতিৰ কাৰণে মাত মাতা নাই? এনেতো কোনো জাতিৰ কাৰণে মাত মাতা নাই, সকলো জাতিৰ বাবে মাত মাতিম, সকলো জাতিৰ সমস্যাৰ কাৰণে মাত মাতিম। উন্নয়নৰ কাম কি কৰিম? উন্নয়নৰ কাম কি আছে এতিয়া? বাকী কি আছে? বহুত বাকী আছে। ৰাস্তা আছে, আজি বানপানীৰ সমস্যা আছে, আজি নিবনুৱা সমস্যা আছে, হয় না নহয়? সেইবিলাক কাম কৰি যাম। আজি কিছুমান মেডিকেল বনাইহে থৈছে, তাত আমাৰ ল'ৰা ছোৱালী ট্ৰিটমেণ্ট কৰিব পৰা কিবা হয় জানো তাত? ট্ৰিটমেণ্ট হয় জানো তাত?
কেতিয়াবা ক'বচোন এই ৰামধনত মেডিকেল একটা আছে, প্ৰধান খুৰা আপুনি আহি কিনে কেতিয়াবা বেজি মাৰক, আহিব নেকি? হে ডক্টৰ নাই হে ডক্টৰে নাই। তাৰপিছত আমাক কয় তাত মেডিকেল বনাই দিছোঁ, আপোনালোকে তাতে যায়। আমাৰ ল'ৰা ছোৱালী তাত গৈ কিনে মৰিব লাগে মানে নেকি? হা তেখেতে ক'ত যাব? মুম্বাই, দিল্লী, য'ত প্ৰাইভেট হস্পিটেল এভেইলেবল যিমান আমাৰ MLA মিনিষ্টাৰ আছে, সেইবিলাক চব এই চৰকাৰী মেডিকেলক ট্ৰিটমেণ্ট কৰাব লাগে। সিহঁতক চৰকাৰী মেডিকেল যাব না নাই চাব লাগে। সিহঁতক ইমান যদি দমে আছে, কেতিয়াবা বেমাৰ হ'লে চৰকাৰী মেডিকেলৰ পৰা ঔষধ আনিব লাগে, বেজি মাৰি দিব লাগে। তেতিয়াই গম পাব সিহঁতে চৰকাৰী মেডিকেল কি অৱস্থা, চৰকাৰী স্কুল কি অৱস্থা। আজি প্ৰধানৰ ল'ৰা কিয় চৰকাৰী স্কুলত পঢ়োৱা নাই? হা পঢ়াই চাওক না, দম আছে যদি। আমাৰ জনসাধাৰণক বুৰ্বক বনাইছে এইকেইটা। নিজৰ ল'ৰা ছোৱালীক চৰকাৰী স্কুলত দি চাওকচোন, পঢ়াই চাওকচোন, দম আছে যদি সিহঁতৰ। বা সিহঁতৰতো কিমান ডাঙৰ ডাঙৰ প্ৰাইভেটত আমাৰ ল'ৰা ছোৱালী ইয়াত গৰু চৰাই গাঁঠা হ'ব লাগে নেকি? হা বহুত সমস্যা আছে এনেকুৱা, কৈ শেষ কৰিব নোৱাৰোঁ মানে। জোনাই সমষ্টিক এইটোৱে আহ্বান জনাওঁ যে ভাগিন, এইবাৰ ভাগিন আহিছে, মামা ভাগিন। আমি একদম মামাও ডেঞ্জাৰ, ভাগিনো ডেঞ্জাৰ, জানেই, অসমে জানে। ইয়াৰ কাৰণে সমূহ জোনাইবাসীক মানে আহ্বান জনাওঁ যে মানে ভাগিনক আঁকোৱালি লওক। এইবাৰ ভাগিন আহিছেতো, ভাগিনক সম্পূৰ্ণ আঁকোৱালি লওক। তাৰপিছত কাম 5 বছৰ দিয়ক। 5 বছৰত যদি মই একো কৰিব নোৱাৰোঁ, অহা 5 বছৰত লাট মাৰি ওলাই দিয়ক। মই সিহঁতৰ নিচিনা 20 বছৰ 25 বছৰ পলিটিক্স কৰিব অহা নাই, 5 বছৰ পলিটিক্স কৰিব আহিছোঁ। 5 বছৰ দাদা নিৰ্বাচনী প্ৰচাৰ কিমান আগবাঢ়িছে? চলিছে একদম মানে প্ৰচাৰটো মিনিমাম 60% হৈ গ'ল আমাৰ। কোনটো সমষ্টি আপুনি ঘূৰিলে? আমি ধেমাজি ঘূৰিলোঁ, লখিমপুৰ সমষ্টি আৰু চিচি বৰগাঁও আৰু জোনাই। কেনেকুৱা ফলত? একদম বঢ়িয়া, কিমান আশাবাদী? 100%। 10টো নকওঁ আৰু 10টো কেইদিনমান পিছত ক'ম। 110%, এতিয়া পূৰা 100%। আজি ক'ত প্ৰচাৰ কৰিলে? আজি আমি জোনাইতে কিছু অংশত মানে প্ৰচাৰ থাকি গৈছিলে, এইটো জেগাত আহিছোঁ য'ত নেকি আমাৰ পুৰণা মামৰখোৱা সাংসদ মানে ঢুকি পোৱা নাই। সেইটো জেগাত গৈছোঁ। উন্নয়নৰ কথা কোৱা যোনজন সাংসদ, গম পাব তেখেতটো সাংসদ বুলি বেছি নহয়, তেখেত মেনেজ মাষ্টৰহে এজন, যাকে তাকে মেনেজ কৰি ফুৰে আৰু।